এজন বিপ্লৱীক এনেকুৱা ব্যৱহাৰ কৰাটো ভাল হোৱা নাই। ঐ বিপ্লৱী বিপ্লৱী তই এই বিপ্লৱী নহয় নেকি ছাৰ? কি ই টকাইত চোৰ ধৰ্ষণকাৰী। পইচা বাহিৰত কিন্তু পোৱা বিজুলী ঢেকনি মাৰি আছে। তাকেতো ব্ৰজপাত পৰা আগতে ইয়াৰ পৰা ফুটাই ভাল নেকি? মোৰ জীৱনটোতো আপুনিয়ে খালে আৰু চা। মই কি কৰিম? বিহু পইচা নাপালো, ডিঙিত 2 নম্বৰ চেইন, এতিয়া লাষ্টত জেলতহে সোমাব লাগিছে। চুপ চুপ থাক। আমাৰ মনে মনে থাকিবলৈ দিছে। আমাক কোৱা নাই, তাক কৈছে। তই কৈ থাক মই সময় পালেহে শুনিম। এটা ৰিপৰ্ট আছে তোৰ। ইয়াৰ কি ৰিপৰ্ট আছেনো ছাৰ? হিন্দী খনা চোৰ আছিলি, তাৰপিছত টকাইতি আৰম্ভ কৰিলে, ধৰা পৰি জেলত সোমাল, তাৰপিছত গাড়ী চুৰিত 2বাৰ জেলত সোমাইছে, এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাইছিল, পুলিচে ইয়াক বিচাৰি ফুৰিছে, পলাই গৈ জংঘল পালেগৈ। এই জংঘল পাই বিপ্লৱী হৈ গ'ল। কথাবিলাক সঁচা না মিছা? সঁচা, কিন্তু এতিয়া মই বিপ্লৱী। ঐ বিপ্লৱীৰ নামত কলংক তই। মানুহ হত্যা কৰাটোকে ইহঁতে বিপ্লৱ বুলি ভাবে ছাৰ। নিজৰ কুকৃতি থাকি মানুহক ভয় খুৱাই পুলিচৰ পৰা বাচিবলৈ বিপ্লৱী লেবেল লগায়। দেশৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, ভক্তি নাই, বিপ্লৱী মুখাপিন্ধ। তাই কৈছো চাবিলা ওচৰতে লগ আপ কৰক।